নমস্কাৰ মই পিংকি আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ পেজ আৰু ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মোৰো বৰ্তমান ভালেই আৰু এইফালে দেখিছেনে ৰাতিপুৱা শুই উঠিছিলোঁহে আৰু উঠি পোৱাৰ মাত্ৰকে এফালে বৰষুণো ষ্টাৰ্ট হৈ গ'ল আৰু বৰষুণ দি দিলে আচলতে দিনটোৰ যি পৰিকল্পনা থাকে সেইখিনি কৰিবলৈ যথেষ্টখিনি অসুবিধা আহি পৰে আৰু সেয়েহে অকণমান ভাবি আছোঁ বিপাঙত পৰিছোঁ যে কি কৰোঁ কি নকৰোঁ আৰু তেনেকুৱাতে মায়ে ৰুটি আনি বনাই দিলেহি তাকো খাই ল'লোঁ আৰু খাই বৈ বোলো এনেকৈ বহি থাকিলে নহ'ব কামত ধৰিব লাগিব আৰু এয়া এইফালে ৰাতিপুৱাতে শুই উঠিয়ে কিবা এটা খাই বৈ মানে এইফালে ঘৰ মোচাত লাগি গৈছোঁ আৰু আজিৰ ভিডিঅ'টি মানে একান্তই ব্যক্তিগত বুলি ক'ব লাগিব কাৰণ এই ভিডিঅ'টিত মই আজি একো আপোনালোকে শিকিব পৰা কোনো ধৰণৰ একো বস্তুৱে শ্বেয়াৰ নকৰোঁ আৰু এইফালে গা পা ধুই মেলি এইফালে বস্তুকেইটাও যোগাৰ পাতি কৰি লৈছোঁ আৰু ভিডিঅ'টোৰ ক্লিপখিনি আপোনালোকে দেখি ইতিমধ্যে গম পাইছে অলপকৈ কি কৰি থকা হৈছে আচলতে ৰাতিলৈ আছে ভাগৱত পাঠ সেয়েহে এইবিলাক আয়োজন কৰি থকা হৈছে আৰু এইফালে মা মই গ'লোঁ চব্জি আনিবলৈ বুলি আৰু বৰষুণ যিহে দিছে মানে ক'লো ওলাই যাব পৰা অৱস্থাত নাই আৰু এইফালে দুপৰীয়াতে খাই ল'লোঁ খিচিৰি আৰু ইটো সিটো কৰি থাকোঁতে মেলোঁতে মানে সময়খিনি কেনেকৈ পাৰ হ'ল ধৰিব নোৱাৰিলোঁ আৰু এইফালে মই এতিয়া বনাবলৈ লৈছোঁ নৰসিংহ আৰু বুটৰ চাটনি আৰু এইখিনি গোটেইখিনি ভৰাই মেলি দিছোঁ মিক্সিতে সোনকালে এতিয়াই কৰি মেলি আজৰি হৈ থাকোঁ যিহেতুকে ৰাতিকৈ আকৌ ভাগৱত পাঠ হ'লে তাত শুনিবও লাগিব ইটো সিটো কৰিবলৈ সময়ে নাপাম এইফালে মই ওলাই মেলি ৰেডি হ'লোঁ আৰু ৰাতিও হ'ল এইফালে বস্তুবোৰ ধুনীয়াকৈ ইয়াতে সজাই মেলি থোৱা আছে আৰু আপোনালোকক ভকত আহিলে মই দেখাম বাৰু তাৰপৰা আমাৰ ভণ্টি দুজনীও ওলাই আছে ভিতৰত তাহাঁতকো অকণমান উলিয়াই দিওঁ ৰ'বক দেখাই আছে কেতিয়াবা এনেকুৱা হয় যে কণ্টেণ্টৰ বাহিৰত কিবা এটা বস্তু শ্বেয়াৰ কৰি থ'বলৈ মন যায় ঠিক একেই আজিৰ এই ভিডিঅ'টিও মই তেনেকৈয়ে শ্বেয়াৰ কৰিলোঁ মোৰ জীৱনৰ প্ৰতিটো ভাল লগা মুহূৰ্ত মই ফেচবুকৰ জৰিয়তে বা ভিডিঅ'ৰ জৰিয়তে সাঁচি ৰাখিবলৈ চেষ্টা কৰোঁ আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টি চাই ভাল পাব আৰু এইফালে ভকত আহি পালেহি মই চাহ দি মেলি আজৰি হ'লোঁ আৰু এইফালে এতিয়া ভাগৱত পাঠ আমাৰ হৈ আছিল আৰু প্ৰতিটো সময়তে মানে ফোনটো উলিয়াই থাকিবলৈ অকণমান এটা অসুবিধাত পৰা যায় জ্যেষ্ঠসকলৰ আগত সেয়েহে মই মানে একেবাৰে ভিতৰৰ ফালে কি হৈ আছে কি নাই হোৱা সেইখিনি ক্লিপ একেবাৰে ল'বলৈ থাকিয়ে গ'ল যিহেতু ভাগৱতত বহি আছিলোঁ আৰু তাৰ পৰা ঘপককৈ আধাতে উঠি আহিবলৈ অকণমান বেয়া লাগে যিহেতুকে আৰু ওচৰৰে লগৰ এজনীয়ে তাই ভিডিঅ' অকণমান কৰি ৰাখিছিলে সেই তাৰে ক্লিপ এটা মই এই ভিডিঅ'টিৰ মাজতে সংযোগ কৰি দিলোঁ আৰু আপুনি যদিহে মোৰ পেজখন আৰু লগতে মোৰ ইউটিউব চেনেলটি নতুনকৈ চাই আছে তেন্তে প্লিজ পোনপ্ৰথমে পেজখন ফ'ল' কৰি দিব আৰু লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব আৰু আনফালে এয়া পানীখিনি যোগাৰ কৰা হৈ গ'ল এইফালে খুৰীয়ে কিবা এটা কৈ আছিলে আৰু এজনী আগত তাই ঠাণ্ডা লাগিছে বোলে সেয়েহে এইখিনিও অকণমান দেখাই দিছোঁ আৰু মই একেবাৰে শেষতহে উঠি আহিব পাৰিছোঁ আৰু এইফালে ভকতে সিদ্ধও ল'লে তাৰ পৰা এইফালে সকলো যাব লৈছে আৰু যিহেতু সময়ো যথেষ্ট হ'ল আৰু ইয়াৰ লগে লগে আজিৰ এই ভিডিঅ'টিৰ পৰা মই আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ পুনৰ অন্য এটি ভিডিঅ'ৰ যোগেদি লগ পাম যদিহে ভিডিঅ'টি চাই ভাল পালে লাইক কমেণ্ট আৰু লগতে শ্বেয়াৰ কৰি দিব